बाक्सानि सदर थावनि मुसलपुराव बीटीसीनि गाहाय हाग्रामा महिलारिनि नुजाथिनायाव नायफाम सावराय जथुम गुबुन गुबुन बिफाननि बिबानगिरिफोरजों बिथांखिफोरनि सायाव सावरायो हाग्रामा महिलारिया आरो मुसलपुरनि कालचारेल कमप्लेक्सआव दिनै बीटीसीनि गाहाय हाग्रामा महिलारि बिथाङा गुबुन गुबुन बिफाननि बिबानगिरिफोरजों मोनसे नायफाम सावराय जथुम खुंफुङो। नायफाम सावराय जथुमनि उनावनो खौरांगिरिनि मोगा-मोगियाव बिथाङा बाक्सा जिल्लायाव गासैबो बिफाननि दावगानाय मोजां होननानै बिबुंथि खालामो। बे नायफाम सावराय जथुमाव एमएलए मनेश्वर ब्रह्म, थानेश्वर बसुमतारी आरो इएम आगस्टस टिग्गा आरो गुबुन गुबुन बिफाननि गोबां बिबानगिरि बिथांमोना बाहागो लायो। বলে নহয় আমার যেটো রিভিউ মিটিং ডিপার্টমেন্টাল পিডব্লিউডি আর আমার ফাইনান্স কমিশনার ২৬-২৫-২৫-২৬ ফাইনান্স কমিশনার যিখিনি গভর্নমেন্ট অফ ইন্ডিয়ার পৰা যিখিনি এলোকেশন আহিছে বাক্সা হিসাবে ইয়ার উপর রিভিউ লৈছো আমি প্রোগ্রেসটো ভাল বেয়া নহয় তো আমার ডিপার্টমেন্টালি অফিসার সকলে যিখিনি প্রগ্রেস আমাক দিলে ইয়াৰ ওপৰত মই আৰু কি কম এইটো ৰিভিউত যিখিনি পাইছো ইয়াৰ ওপৰত আমাৰ ফিল্ড সার্ভে হ'ব যেনবা কোনবা 80%, কোনবা 90%, কোনবা 100% কমপ্লিশন এনেকুৱা রিপোর্ট দেখুৱাইছে তো সেইটো আমি ফিল্ড সার্ভে কৰিব আকৌ তো সেইখিনি কথা আৰু খুব ভাল হৈছে বাক্সা হিসাবে এফসি তো খুব ভাল প্রোগ্রেস আর পিডব্লিউডি হিসাবেও আসাম মালা হোক ইনফ্রাস্ট্রাকচার হোক বা নাবার্ডর হোক বা ওয়ার্ল্ড বেংকৰ যিখিনি ব্রিজ রাস্তা এইবিলাক প্রোগ্রেস সময়মতে হৈ আছে কিছুমান 100% কমপ্লিটও হৈছে তো লিখিত হিসাবে আমাক দিছে দেখুৱাইছে সেইটো আমি ফিল্ড সার্ভে কৰিব আৰু এইখিনি কথা মতে বেয়া নহয় মিছামিছি অভিযোগ দি আছে উচ্ছেদ নকয় আপুনি উচ্ছেদৰ এখন কয় উচ্ছেদ কৰা আপোনালোকে কি কৈ থাকে এইটো উচ্ছেদ নাকি এইটো ফৰ্মৰ বৰৰ দিনত এই মাটিটো এলটমেণ্ট দি গৈছে এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ পৰা এপিডিচিএলৰ পৰা আমাক এই মাটিটো হেণ্ডঅভাৰ দিব লাগে বুলি আমাক বাৰে বাৰে নটিচ দি আছে আমালে তো আমি ভাবিছো আমি সার্ভে কৰি চাইছো ইয়াত 93 ফ্যামিলি আছে 93 ফ্যামিলিটো এই অঞ্চলৰ পৰা শিফট কৰি আমি ওচৰতে 71 বিঘা মাটি পাইছো আমি তাতে সেটেল কৰি দিব আমাৰ অলৰেডি কাম স্টাৰ্টে হৈ গ'ল আজিৰ পৰা মাটি পেলোৱা স্টাৰ্টে হৈ গ'ল এইটো আপোনালোকে এইটো ইভেকশন বুলি নকয় এইটো আমি শিফট কৰিম মানুহসকলক আমি শিফট কৰিব আৰু ৰাইজৰ লগত আমি কথা পাতি পেলাইহে মাটিবিলাক ঠিক কৰিছো পজিশনটো লৈছে পাছ